হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এয়া ৰাতিপুৱা উঠি ধুনীয়াকৈ গাটো ধুই ল'লোঁ। ধুই লৈ একাপ ধুনীয়াকৈ লাল চাহ বনাই খাই ল'লোঁ। মাকো দিলোঁ, ময়ো খালোঁ। আমাৰ এয়া দেহা শুই আছে, এতিয়াহে উঠিছে। ল'ৰাটো কিন্তু বহুত দেৰিকৈ উঠে। এয়া তাক ধুনীয়াকৈ মুখ হাতখন ধুৱাই ল'লোঁ। ধুৱাই পেলাই আকৌ ওচৰতে দিলোঁ। মই ভাবিলোঁ মোৰ কামকেইটা কৰি আজৰি হৈ লওঁ। এয়া বিচনা এখন পাৰিলোঁ, ঘৰ দুৱাৰ মচি কৰি আজৰি হৈ গ'লোঁ। এতিয়া ভাবিলোঁ অকণমান ফুলকেইজোপাত পানী দি লওঁ। ফুলকেইজোপা বাহিৰত থৈছিলোঁ, গম পাইছেনে? ইমান ৰ'দ বাহিৰত, ৰ'দে একেবাৰে ফুলকেইজোপা মানে পাতবিলাক একে পুৰি পেলোৱাৰ নিচিনা হৈ গ'ল। দেখিছেনে? ফুলবিলাকৰ পাতবিলাক একদম পুৰি পেলোৱাৰ নিচিনা হৈ গৈছে। সেইকাৰণে ফুলকেইজোপা ভিতৰলৈ লৈ আহিলোঁ। এয়া দেখিছে, ছাগলীও ফুলকেইজোপা একেবাৰে টকলিয়াই পেলালে। সেইকাৰণে ভিতৰলৈ লৈ আহিলোঁ। লৈ আহি অলপ পানী দিলোঁ ধুনীয়াকৈ। দেখিছেনে ইমান ধুনীয়াকৈ মানি প্লেণ্টজোপা উঠিছে। ফাইনেলি মোৰ পানী দি হৈয়ে গ'ল। ভাবিলোঁ আজি এগ বিৰিয়ানী বনাম বুলি। আলু আৰু কণী কেইটামান প্ৰেছাৰ কুকাৰত দি দিলোঁ। বিৰিয়ানী ফাইনেলি মোৰ হৈ গ'ল। বিৰিয়ানী বনোৱাটো নেদেখালোঁ, বিৰিয়ানীটো চবেই বনাব জানে ন, সেইকাৰণে নেদেখালোঁ আৰু। এয়া ধুনীয়াকৈ বিৰিয়ানী হৈ গ'ল। এতিয়া এয়া সজাই লৈছোঁ। তিয়ঁহ দুটুকুমান ধুনীয়াকৈ কাটি ল'লোঁ, দুটুকুমান ধুনীয়াকৈ পিঁয়াজ কাটি ল'লোঁ, এক পিচ নেমু কাটি ল'লোঁ। বিৰিয়ানীকণৰ লগত দিছোঁ, মাংসকণ নহ'লে ভালেই নালাগে। সেইকাৰণে ভাগিনজনীক বজাৰলৈ পঠাই দিলোঁ। তাই অকণমান মাংস লৈ আহিলেগৈ। এয়া ধুনীয়াকৈ মাংসকণ বনাই ল'লোঁ। বনাই পেলাই হৈ গ'ল। এয়া দেখিবলৈ সঁচাকৈ প্লেটখন ধুনীয়া লাগিছে। এতিয়া দেউতাহঁতকো দিলোঁ, ময়ো খালোঁ। খাই কৰি আজৰি হৈ গ'লোঁ। বাই বাই, আজিলৈ আহোঁ। আকৌ লগ পাম আন এটা ভিডিঅ' লৈ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। বাই বাই।